নমস্কাৰ বন্ধু বান্ধৱীসকল, এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্ট কিংডম চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকলৈ আজি আমি লৈ আহিছোঁ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এটি চমু জীৱন বিৱৰণী ভিডিঅ'। গতিকেলৈ পলম নকৰি আহকচোন আমি ভিডিঅ'টো উপভোগ কৰোঁ। বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1919 চনৰ 31 জানুৱাৰী তাৰিখে বেংগল প্ৰেছিডেন্সিৰ অধীনৰ ঢাকাত, বৰ্তমান বাংলাদেশ। তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ লোক আছিল যদিও তেখেতে এটা ৰাভা পৰিয়ালত ডাঙৰ হোৱাৰ বাবে ৰাভা উপাধি গ্ৰহণ কৰে। 1926 চনত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভাদেৱে কলিকতালৈ গৈছিল যদিও বিভিন্ন কাৰণত পঢ়া আধাতে বাদ দি 1931 চনত ঘৰলৈ ঘূৰি আহে। বিষ্ণু প্ৰসাদ ৰাভা এগৰাকী সুসাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা তথা মুক্তিযুঁজাৰু আছিল। 1935 চনত মুক্তিলভা জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালিত প্ৰথম অসমীয়া কথাছবি জয়মতীত ৰাভাদেৱে নৃত্য পৰিচালনাত সহযোগ কৰিছিল। ৰাভাদেৱে তেজপুৰৰ বান ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰাৰ লগতে যাত্ৰা পাৰ্টিতো অভিনয় কৰিছিল। তাৰোপৰি এৰাবাটৰ সুৰ, প্ৰতিধ্বনি আৰু চিৰাজ বোলছবিত অভিনয় কৰিছিল। উল্লেখযোগ্য যে নটসূৰ্য ফণী শৰ্মাৰ সৈতে তেখেতে চিৰাজ বোলছবিখন যুটীয়াভাৱে পৰিচালনাও কৰিছিল। 1939 চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল। 1946 চনত বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সক্ৰিয় সদস্য হিচাপে যোগদান কৰে। 1948 চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰাৰ পিছত 1948 চনৰ পৰা 1952 চনলৈ ৰাভাই আত্মগোপন কৰি থাকে। 1952 চনত তেতিয়াৰ অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমানৰ কোকৰাঝাৰ জিলাৰ খিলাগুৰি গাঁৱত ৰাভাদেৱে পত্নীসহ গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যাবলগীয়া হয়। বিষ্ণু প্ৰসাদ ৰাভাই বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। তাৰে ভিতৰত বিলতে হালিছে, তিলাই তিলাই, মোৰ কবিতাৰ ছন্দ লাগি, আজি মন্দিৰৰ দুৱাৰ খোলা, বিশ্বৰ ছন্দে ছন্দে মহানন্দে, পৰজনমৰ শুভ লগনত আদি অন্যতম। তেখেতৰ দ্বাৰা ৰচিত অনুপম গীতসমূহক ৰাভা সংগীত ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছে। 1969 চনৰ 20 জুন তাৰিখে পাকস্থলীৰ কৰ্কট ৰোগত ভুগি তেজপুৰত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱে মৃত্যুক সাৱটি লয়। তেখেতৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 20 জুন তাৰিখটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। বন্ধু বান্ধৱীসকল, এয়াই আছিল বিষ্ণু প্ৰসাদ ৰাভাৰ এক চমু জীৱন কাহিনী। যদি ভিডিঅ'টো ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকৰে লাভ হ'ব, কিয়নো এনেধৰণৰ মহান ব্যক্তিসকলৰ জীৱন কাহিনী আমি সঘনাই ভিডিঅ' আপলোড দি থাকোঁ। লগতে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ কোনজন মহান ব্যক্তিৰ ভিডিঅ' আপোনালোকক প্ৰয়োজন, আপোনালোকে জানিবলৈ ইচ্ছা কৰিছে। আমি খুব সোনকালে ভিডিঅ' আকাৰত আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। ধন্যবাদ।